গাইছ আজি পুৰা ভিডিঅ' বনাবলৈ চান্স পালোঁ। বহুত দিনৰ পৰা ভিডিঅ' বনা নাই, আজি বহুত ভাল লাগি আছে ভিডিঅ' বনাবলৈ। বহুত টাইম বহিছে ভিডিঅ' বনা নাই, একদম টাইম চাইম নাই ভিডিঅ' বনাবলৈ। খালি কাম ঘেণ্টা কামে ধান্দা কৰা মাথা তাতে ঘূৰি গ'ল, নাৰিয়া কৰি দিলে মাথা চাথা টেনশ্যন কৰি মোৰ বাল ছেট। আজি পুৰা ভিডিঅ' বনাই ভাল লাগিছে। আচলতে বহুত দিন হৈ গ'ল ভিডিঅ' বনা নাই। এতিয়া মই ভিডিঅ' বনাবলৈ ওলাইছোঁ ৰুমৰ পৰা ভাত চাত খাই কিনি এই মাত্ৰ। বহুত ভাল লাগিছে ভিডিঅ' বনাইখিনি, বহুত দিন হৈছে একদম ব্লগ চগ এটাও ওলোৱা নাই মোৰ। আজি ওলাইছোঁ ঘৰৰ গ'লে ঘৰৰ আহিখিনি মোৰ ভিডিঅ' চিডিঅ' একদম ওলোৱা নাই। বহুত দিনৰ পৰা ভিডিঅ' বনাই ভাল লাগিছে কিন্তু দে একদম ভিডিঅ' চাই থাকি এতিয়া খাটৰা ছোৱালী ধুনীয়া ধুনীয়া দেখা পাবা। ৱাও কি ধুনীয়া। ৰাতিপুৱা এইফালে পূৰা ধোৱা হৈ গৈছিলে, এতিয়া ভাল হ'ল আকৌ। বৰষুণটো আহিব চাগে ঠিক নাই। এইফালে ধোৱা হৈছিলে ৰাতিপুৱা, এতিয়া একো হোৱা নাই। অলপমান পিছত হ'ব পাৰা বৰষুণ আহিলে। এইফালে অলপমান ধোৱা হৈ আছে, এইফালে অলপমান ধোৱা হৈ আছে। ৰাতিপুৱা যিবিলাক ধোৱা হৈছিলে অলপমান আছে, শেষ হোৱা নাই। এইফালে পাহাৰ চাইডত অলপ আছে, এইফালে চৰপা চাইডত অলপ আছে। আৰু আমাৰ নতুন বিল্ডিং বনাই আছে ওপৰলৈ হেঁচা, এইটো সৰু ল'ৰাটো বনাই আছে ওপৰত। এতিয়া ঠাণ্ডা নাই আৰু আগৰ নিচিনা, এতিয়া ঠাণ্ডা নাই আৰু আগৰ নিচিনা। ঠাণ্ডাটো আছিলে, এতিয়া মানে ঠাণ্ডাটো কমি গ'ল। মই সেইফালে ৰুমলৈ গৈ আছোঁ। এইফালৰ পৰা ঠাণ্ডা নাই আৰু মই চুৱেটাৰ পিন্ধিব ঠিক নাই আৰু। এইফালে ইমান ধোৱা হৈ আছে, দেখা পাই আছে দূৰৰ পৰা। মই এইফালে কাষত যাব লাগিব, আপোনালোকে দেখা নাপাব আৰু। মই এইফালে ৰুমত গৈ আছোঁ অলপমান এনেকৈ থাকিবা। ঠাণ্ডা লাগিলে চুৱেটাৰটো নিপিন্ধিখিনি বহুত ভাল লাগিলে আজি ব্লগ বনাইখিনি। এনেকৈ ঠাণ্ডা দিনত ব্লগ বনাব বহুত ভাল লাগে, জেকেট টেকেট জোতা মোজা পিন্ধিখিনি। এতিয়া মই চিধা গৈ আছোঁ ৰুম ভিতৰত। আমাৰতো তহঁতে গম পাই ভাঙাচৰা ৰুম বৰচনা। মই ৰুম ভিতৰত সোমালোঁ। এতিয়া দুটা কুকুৰ নিচিনা হৈ আছে বৰ্তমান হৈ আছে। ইয়াত দুটা কুকুৰটো হৈ আছে। এই তোৰ চেহেৰাটো দেখাই দে। এই ছোৱালী কিয় এনেকৈ লেংটা হৈ আছে তই? এইটো পৱনদ্বীপ সিংহানিয়া যিটো গান গাইছে, আচ্ছা চলতা হু দুৱা মে তো য়াদ ৰখনা, এনেকৈ গান গাইছে। সি ল'ৰাটো সি মোবাইলত মাৰি আছে, নিজে ফেচটো দেখিবলৈ ভয় সেইখিনি। একো নহয় দে, সি ইমান ক'লা নহয়, বগাই আছে, হাইট কৈ আছে, ভাল লাগিলে পূৰা। আৰু ই ছোৱালীটো হৈ আছিল লেংটা একদম চাপি ছোৱালী, কেনেকৈ ধুনীয়া দেখা পাইছে তাত। একো নহয়, তোৰ ফেচটো মই নেদেখাওঁ। ভণ্টি উঠি যোৱা, অ' ভণ্টি লাজে লাগি দেখোন। এই তাৰ কুৰ্তিটো দেখা পাই আছে কেনেকৈ ডাঙৰ। ঐ ভণ্টি উঠি যোৱা, কেনেকৈ এনেকৈ লাজ লাগিলে কেনেকৈ হ'ব? ল'ৰাৰ লগত বিয়া হ'লেতো কেনেকৈ হ'ব? বেয়া লাগে ন। এতিয়া মই গৈ আছোঁ, চুৱেটাৰ পিন্ধিবলৈ আহিছিলে, মই চুৱেটাৰ পিন্ধিবলৈ মনে নাযায় আৰু ইমান ঠাণ্ডা। আৰু অলপমান পিছত গৰমে হ'ব, চুৱেটাৰ পিন্ধি কিনি লাভ নাই। ভাল লাগিলে তহঁতৰ ভিডিঅ'ত এনেকুৱা ডেঞ্জাৰাছ ভিডিঅ' বনাওঁ মই কেতিয়াবা। এনেকুৱা মাল খাই কিনি শুই থাকি মই জংঘলত মহ চহ কামৰাও মই একদম গমেই নাপাব, গম পাইছা? পূৰা ভাল লাগিলে ভিডিঅ'ত। মই টাকলো হৈ গ'ল আৰু ইমান টেনশ্যনতে ভিডিঅ'বোৰ নাপাওঁখিনি। চুলি ওলাই গ'ল আৰু মোৰ ওলোৱা নাই মানে, কাটি দিলে, বেয়া নাপাবি। ৰুম ভিতৰত ভিডিঅ' বনাই বহুত ভাল লাগিলে। আচলতে অন্ধকাৰ দেখা পায়, সেইকাৰণে অলপ বেয়া। তহঁতক গম পাওঁ মোৰ ভাঙাচৰা ৰুম, চুলো কাটিলে মই, চুলো ভাঙাচৰা হৈ গ'ল নিচিনা এনেকৈ লাগিলে। তো এতিয়া মই বেক কেমেৰা দি আপোনালোকক ধোৱা জেগাটো দেখাই আছোঁ। চা কেনেকৈ ধোৱা জেগাবিলাক কেনেকৈ বগা ফ্ৰেছ কৰি দেখা পাই আছে। এইকেইটা জেগাবিলাক মানুহ ওপৰত গ'লে কিন্তু কাষত মানুহ থকালৈকে দেখাই নাপাব। আৰু চাৰিওফালে চৰাৰফালে এইফালে যে পাহাৰৰ ওপৰত পানী টেংকি আছে, এইফালে গভৰ্ণমেণ্টৰ হয়। বহুত ভাল লাগিলে। আৰু এনেকুৱা জেগা আপোনালোকক দেখাব গৈ আছোঁ মই, যিটো পানী ওলাই থাকে এনি টাইম, একদম ড'ণ্ট ডিষ্টাৰ্ব, এনি টাইম পানী ওলাই থাকে। এইটো পাইপ হয়, ক'ৰ পৰা পানী আহিব আমি গম নাপাওঁ, ওপৰৰ পৰা আহি চাগে। আমি ইয়াতে কাপোৰ চাপোৰ কেতিয়া ধোওঁ, ইয়াতে বহুত ভাল লাগে কাপোৰ চাপোৰ ধুবলৈ। এনেকৈ পানী আহে যে এক ছেকেণ্ডতে ডাঙৰ চেণ্টাৰবিলাক ফুল হৈ যাব, এনেকৈ আহে পানী।